Hi friends, Porag এইটো মোৰ নতুন ব্লগিং চেনেলৰ প্ৰথমটো ভিডিঅ'। প্ৰথমটো ভিডিঅ'ত আপোনালোকক দেখাম আজি এখন মই ৰয়েল এনফিল্ডৰ হাণ্টাৰ 350 মেট্ৰ' ৰিভেল ভাৰ্চনৰ এখন বাইক কিনিবলৈ গৈ আছোঁ। তো এতিয়া ডিলাৰলৈ যাম। ডিলাৰত গৈ কি কৰিলোঁ, কেনেকৈ ধৰণে বাইক কিনিলোঁ, মোৰ লগত কোন কোন আছিলে, তো আহি ঘৰ পোৱাহি পাছত কি ঘৰত কৰিলোঁ, এই গোটেইখিনি দেখুৱাই আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ মোৰ এই প্ৰথমটো ভিডিঅ'। তো আহক আমি ভিডিঅ'টোলৈ যাম। আৰু তাৰ লগতে ভিডিঅ'টোৰ শেষতে আপোনালোকলৈ এটি ইনফৰ্মেশ্যন মই লৈ আহিছোঁ। তো সেইটো হ'ল মহাভাৰতৰ যুগৰ কেইজনমান মহাবীৰৰ ওজন কিমান, সেইটো আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'টোৰ শেষত মই সুধিম। তো আহক এতিয়া আমি ভিডিঅ'টোলৈ। এয়া আমাৰ গোলাঘাটৰ ৰয়েল এনফিল্ডৰ ডিলাৰ। আমি ইয়াতে ৰৈ আছোঁ বুলি। মোৰ লগত আছে আমাৰ চানু, তামিলা, নিৰুপল, বিশ্ব আৰু ভালেমান কেইজন আমাৰ পিছত আহি পাইছিলোঁ। এতিয়া আমি ডিলাৰ ভিতৰলৈ সোমাই যাম। গোটেইকেইজন আছোঁ আমি। আমাৰ গোলাঘাট ডিলাৰত, ৰয়েল এনফিল্ডৰ ডিলাৰত বৰ্তমান আজিৰ দিনত প্ৰায় 7খনমান হাণ্টাৰ বাইক দিব বুলি গম পাইছোঁ। তাৰ মাজতে মোৰখনো আছে। গোটেইকেইজন আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। চাওঁ এতিয়া এক্সেচৰিজখিনি বা অন্যান্য কি কাম আগবাঢ়িছে। একচুৱেলি মোৰ লগত আজি কেইবাজনো উপস্থিত আছে। তাৰ ভিতৰত যদি আপোনালোকে দেখা নাই, প্ৰথমতে আমাৰ মাঘনাথ আহি গ'ল। ইয়াৰ পাছতে আমাৰ মন্দাও আছিল আৰু ভালেমান কেইজন মোৰ লগত আছে। আমাৰ ৰাজদীপ ভাগিন আছে, আমাৰ বৰ্তমান কেমেৰা পাৰ্চনো হৈ আছে। তেওঁ তাতে আপোনালোকে ভিডিঅ' শ্বুটিং কৰি দেখিছে। গতিকে তেওঁ আছে আমাৰ লগতে নেপথ্যত সোমাই আছে। আৰু মোৰ বন্ধু মহলত আৰু বহুকেইজন কেমেৰাত বন্দী নোহোৱাকৈ আৰু আছে। চুইচখিনি লগোৱা হৈ গ'ল। আমি চানগাৰ্ড লগালোঁ, লেগ গাৰ্ড, বেক ফুটৰেষ্ট, আকৌ লগালোঁ উইণ্ডশ্বিল্ড। তাৰ লগতে আৰু দুটা পাৰ্টছ আমি পোৱা নাই। লেডিজ ফুটৰেষ্টটো লগাব লাগিব, সেইটো বাহিৰত লগাই ল'ম। বাকী সকলোখিনি পাৰ্টছ লগোৱা হৈ গ'ল। ইতিমধ্যে ধোৱা হৈ গৈছে, দেখিছে আপোনালোকে। এই ইতিমধ্যে আগফাললৈ লৈ গৈছে। তো অকণমান পিছতে আমি নিশ্চয় আমাৰ গাড়ী লাভ কৰিম। পাই গ'লোঁ গাড়ী। বিৰাট আৰাম লাগে, যথেষ্ট কমফৰ্ট কৰি উলিয়াইছে ৰয়েল এনফিল্ডে। এখন খুব ধুনীয়া বাইক উলিয়াইছে। আপুনি যদি চাই প্ৰতিটো দিশৰ পৰাই ইয়াত ভাল লাগিব। দেখিছেনে, এই ধুনীয়াকৈ সন্মান জনাইছে আৰু গামোচা পিন্ধাই দিছে। একেবাৰে ইমান ডাঙৰ চাবিটো দি দিছে আৰু চাবিটো লৈ আকৌ ফটোহে মাৰিব বোলে। মই বোলো এতিয়া চাবিটোকে দি পঠাবলৈ আহিছিলোঁ, নিদিলে কৈছে অকল ফটোহে মাৰিব লাগে বোলে। গতিকে ভালে লাগিল আৰু মজা উঠি চাই বৰ ভাল লাগিছে। ব্ৰেক চিষ্টেম মোৰ খুব ভাল লাগিছে আৰু চকাকেইটাওতো যথেষ্ট ডাঙৰেই হৈছে। আকৌ ভাল লাগিব। মই অৱশ্যে সৰু বাইক চলাই থকা মানুহ, প্ৰথম এনেকুৱা এখন হেভি বাইকত বহিছোঁ। বহিয়ে বৰ ভাল লাগিছে, কিন্তু চলাওঁ লাগিলেই। চাবিটো দিছে আৰু অকণমান ফৰ্মেলিটিছ তেওঁলোকৰ বাকী আছে। আমাৰ বিশ্বই ফটোশ্বুট লৈ আছে। একদম বিভিন্ন ধৰণৰ এংগুল মিলাই ফটো লৈছে আৰু কেনেকুৱা উঠে পিছতে গম পাম। আৰু বাকী সকলোৱে আহিছে মোৰ লগত। পাই গ'লো ঘৰত। আমাৰ শ্ৰীমতীয়ে আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছিলে। আমাৰ ছোৱালীও আছে লগতে। তেওঁ ধূপ ধূনা লৈ, চাকি বন্তি লৈ, পানী ছটিয়াই কৰি ধুনীয়াকৈ পূজা কৰি লৈছে আৰু কেতিয়াও লাগিয়ে আছে চাগে বাৰু। পূজা কৰি আছে। মোক সেৱা এটা লৈ লোৱা হ'ল। গতিকে বিশ্বকৰ্মাৰ নামত, ভগৱন্তৰ নামত সেৱা এটা কৰি লৈছোঁ। মানুহজনীয়ে নতুন বাইকত গামোচা এখনো দি দিছে, সেৱা লোৱা হৈছে। ঘৰতো ইতিমধ্যে ভালে সংখ্যক লোক ওচৰ চুবুৰীয়া ৰৈ আছিলেহি। গাড়ী কেতিয়া পাবহিকৈ সকলো ৰৈ আছে। আৰু সন্ধ্যা নতুন বাহন লোৱাৰ বাবে
ভগৱন্তৰ নামত শৰাই ভাগোৱা কৰি ৰাখিছিলোঁ। ভকত বেন্দু বহি আছে, বাবাদা আছে, বাবুলদা আছে, আমাৰ এইফালে পেহা আছে, দেউৰীৰ বাবে আমাৰ জিতানদা আছেই, আৰু পিঠিতদা আছে। ইতিমধ্যে বিদ্যা পোৱাহি নাই, তেখেতৰ বেলেগ ফালে কাম আছিলে, সকাম এটা আছিলে, তেখেতো পালেহি। পিতাও বহি আছে, আমাৰ পাঠৰ বাবে সাজু হৈছে। আৰু আমাৰ চতুৰ্বিংশতিতম অৱতাৰৰ 2 অধ্যায় আৰু ৰেখা কীৰ্তনৰ 1 অধ্যায় পাঠ আগবঢ়াবৰ বাবে পেহা আগবাঢ়ি গৈছে। আৰু ভগৱন্তৰ নামত আমি পাঠ অধ্যায়ৰ জৰিয়তে সেৱা লৈছোঁ, যাতে বাহনখন সুকলমে চলাই যাব পাৰে, কোনো অপায়মংগল নাহে যাতে। আপোনালোকক মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আমি ভিডিঅ'টোৰ শেষলৈ মহাভাৰতৰ যুগৰ কেইজনমান মহাবীৰৰ ওজনটো আপোনালোকক জনাম। তো প্ৰথমতে আহক আমি মহাভাৰতৰ যুগৰ এজন মহান বীৰ, ধনুৰ্ধাৰী, গাণ্ডীৱধাৰী মহাবীৰ অৰ্জুনৰ ওজনটো আপোনালোকক জনাব বিচাৰিছোঁ। মহাবীৰ অৰ্জুনৰ ওজন আছিলে 260 কিলোগ্ৰাম। 2 নম্বৰতে পিতামহ ভীষ্মৰ ওজন আছিলে 290 কিলোগ্ৰাম, অৰ্থাৎ অৰ্জুনতকৈ তেখেতৰ ওজনটো 30 কিলোগ্ৰাম বেছি। ইয়াৰ পিছত আমি আহোঁ দুৰ্যোধন, ভিলেইন যিহেতু মহাভাৰতৰ যুগৰ, তেখেতৰ ওজন আছিলে 385 কিলোগ্ৰাম। 4 নম্বৰতে আমি আহোঁ মহাবীৰ দাতা কৰ্ণৰ ওজনটো আছিলে 430 কিলোগ্ৰাম। ইয়াৰ পিছত আমি 5 নম্বৰলৈ আহোঁ। 5 নম্বৰতে হ'ল গদাধাৰী মহাবীৰ ভীমৰ ওজন আছিলে, শুনি আপোনালোক আচৰিত হৈ যাব, 1300 কিলোগ্ৰাম, 13 কুইণ্টল। ইয়াৰ পিছত আমি আহোঁ ভগৱান শ্ৰীকৃষ্ণৰ ককায়েক বলোৰামৰ ওজনটো শুনিলে আপোনালোকে আৰু আচৰিত হৈ যাব। এইটো তেখেতৰ ওজন হৈছিলে 1655 কিলোগ্ৰাম। ইয়াৰ পাছত আহিলোঁ আমি গদাধাৰী ভীমৰ পুত্ৰ তথা ৰাক্ষস বীৰ ঘটোৎকচৰ ওজনটো শুনিলে আপোনালোকৰ মূৰে ঘূৰাই যাব। তো তেখেতৰ ওজনটো হ'ল 105 কুইণ্টল। ধন্যবাদ বন্ধু-বান্ধৱীসকল। আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিম, যিহেতু মোৰ এই ব্লগিং চেনেলৰ এইটো হ'ব মোৰ ফাৰ্ষ্ট ব্লগ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে, আৰু যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ পোনপ্ৰথমে পাবৰ বাবে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। বাই বাই।